আজি এটা কথা আমি ক'বলৈ গ'লে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজি অকল পাটগাঁওবাসীৰ কাৰণে নহয়, এইটো নৰ্থ ইষ্টৰ কাৰণে এইটো এটা ডাঙৰ সুখৰ খবৰ। তেখেতে মিষ্টাৰ এণ্ড মিছেছ গ'ল্ড মেডেলিষ্ট যে পালে ফিটনেছত গ'ল্ড মেডেলিষ্ট পালে, তাৰ কাৰণে তেখেতক পোনপ্ৰথমে আমি পাটগাঁও মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা বহুত শুভেচ্ছা যাচিলোঁ আৰু আগন্তুক দিনবোৰত তেখেতৰ আৰু উজ্জ্বল ভৱিষ্যত হওক, জিম ফিটনেছক লৈ তেখেতে আৰু নিজৰ কেৰিয়াৰটো আৰু আগুৱাই লৈ যাওক, তাৰে কামনা কৰোঁ। আৰু মই এটা কথা ক'বলৈ যাওঁ যে এইটো এটা সৰু ঠাই যে পাটগাঁৱৰ পৰা এটা কি জিম ফিটনেছৰ পৰা তেখেতে 1 বছৰৰ ভিতৰতে এইটো এচিভমেণ্ট কৰাটো এইটো বহুত ডাঙৰ কথা। এইটো ক'বলৈ গ'লে আমি কি ফিটনেছ জিম পাটগাঁৱক আমি ধন্যবাদ দিব লাগে, প্ৰশিক্ষণ দিয়া গুৰুবিলাককো আমি ধন্যবাদ দিব লাগে। তেখেতসকলে 1 বছৰৰ ভিতৰতে যে ইমান ডাঙৰ এচিভমেণ্ট কৰি দেখুৱালে। আৰু মই এটা কথা ক'বলৈ যাওঁ, আজি জিম অকল ফিটনেছৰ কাৰণে নহয়, অকল শৰীৰৰ কাৰণে নহয়, এইটো এটা জাষ্ট এটা আপোনালোকে ৰাস্তা পাব যে কিমান দূৰলৈকে আপোনালোকে আগুৱাই যাব পাৰে, নিজৰ ফিউচাৰ কেনেকৈ আপোনালোকে ব্ৰাইটনেছ কৰিব পাৰে। আজি মৰমী ৰায়ে দেখুৱালে এই ফিটনেছৰ মধ্যে জিম এটা ৰাস্তা পালে তেখেতে এই জিমৰ পৰাই কিমান দূৰলৈকে মই আগুৱাই যাব পাৰোঁ তেখেতে আজি দেখুৱাই দিলে। তাৰ কাৰণে মৰমী ৰায়ক মই মুৰি ধন্যবাদ বুলি কওঁ, অশেষ ধন্যবাদ দিছোঁ। কাৰণ তেখেতৰ আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰোঁ আমি পাটগাঁও মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা। আৰু মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ কি জিম ফিটনেছলৈ। তেখেতসকলৰ যিটো প্ৰেৰণা পালে, তেখেতসকলৰ প্ৰেৰণা পায়ে আজি নিশ্চয় তেখেতে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু যি ভাল প্ৰশিক্ষণ লৈছে, তাৰ কাৰণে কি জিম ফিটনেছক মই ধন্যবাদ দিছোঁ। আৰু মৰমী ৰায়কো মই অশেষ ধন্যবাদ দিছোঁ। তেখেতে যে গ'ল্ড মেডেল এচিভমেণ্ট কৰিলে, এইটো আমাৰ কোকৰাঝাৰ জিলাবাসীৰ কাৰণে গৰ্বৰ কথা। মই এইটোকে লৈ আৰু DB নিউজ আৰু বড়োলেণ্ড টকছক মই ধন্যবাদ দিছোঁ। আপোনালোকে যে আজি ইয়াত উপস্থিত হৈ কেনে গোটেই কোকৰাঝাৰ জিলাবাসীক তথা ৰাইজক, গোটেই অসমৰ ৰাইজক আপোনালোকে যে প্ৰচাৰ চলোৱাবলৈ আপোনালোকে এটা হাতত মানে এটা পদক্ষেপ লৈছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। আৰু আমাৰ পাটগাঁও মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা মই এইটোকে ক'ম, কে জিম ফিটনেছ প্লাছ মৰমী ৰায় অশেষ ধন্যবাদ। আৰু তেখেতৰ ফিউচাৰটো ব্ৰাইটনেছ হওক, এইটোৱে কামনা কৰোঁ আমি। ধন্যবাদ। ক'ব লাগিব আজি এতিয়া খুব পাটগাঁওবাসী, অকল পাটগাঁওবাসীয়ে নহয়, আজি গোটেই অসমৰ কাৰণে আজি এটা খুব আনন্দিতৰ বিষয় যে আমাৰ মৰমী ৰয় ভণ্টীয়ে যে আজি টুইন গ'ল্ড মেডেলিষ্ট আনিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আজিৰ দিনত ছোৱালী পিছ পৰি থকা নাই, প্ৰত্যেকটা ক্ষেত্ৰতে আজি প্ৰথম পৰ্যায়ত এচিভমেণ্টবিলাক আনিবলৈ সক্ষম হৈছে। তো চেৰফানগুৰি ৰামফলবিল আঞ্চলিক আক্ৰাসুৰ কমিটিৰ ফালৰ পৰা আমাৰ এইখিনি আহ্বান থাকিল যাতে সকলোৱে আজিৰ দিনত শৰীৰ চৰ্চাৰ প্ৰতি যাতে আকৰ্ষিত হয় আৰু নিজৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ডেভেলপমেণ্টৰ কাৰণে অলপ সময় হ'লেও যাতে নিজৰ শৰীৰটোক ভালে ৰখাৰ কাৰণে জিমৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে, এইখিনিকে মোৰ ফালৰ পৰা আহ্বান। বিভিন্ন সময়ত আমি দেখা পাই যিটো আমাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী তেওঁলোকে যদি ষ্টুডেণ্ট ইউনিয়ন হৈ পেলাই কি ক'ব যে আমাৰ ছাত্ৰ ছাত্ৰী সেইবিলাক মন নিথাকে, বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছত বিভিন্ন ঠাইত এণ্টি ছ'চিয়েল এক্টিভিটিছত অংশগ্ৰহণ কৰে। এইটো কাৰণে কি ক'ব, কি অনুৰোধ কৰিব? চাওক, আজি এইটো এটা প্ৰমাণ যে যদি আমি ঘৰতে যদি বহি থাকোঁ তেনেহ'লে কি হয়, আমাৰ এই বহি থকা যিখিনি সময়, এই সময়ত আমাৰ খুব বেয়া যিবিলাক চিন্তাধাৰা এইবিলাক অট'মেটিক আহি পৰে, আমি বেয়া সংগৰ প্ৰতি আমি আকৰ্ষিত হওঁ। কিন্তু সেইটোক নকৰি যিখিনি আমাৰ খালী সময় থাকিব, এইখিনি সময় যদি আজি আমি এই যে আপোনাৰ জিম চেণ্টাৰ যে আছে, অকল জিম চেণ্টাৰ বুলিয়ে নকওঁ, বিভিন্ন আমাৰ গেমছ আছে, এই গেমছত যদি আমি আকৰ্ষিত হওঁ তেনেহ'লে কি হয়, আমাৰ যিখিনি বেয়া চিন্তাধাৰা এই ভাল সময়খিনিত যদি আমি ইয়াত দিওঁ, ইয়াতে আমাৰ কি হয় মেণ্টেলি যিটো বিকাশ এইটো আমাৰ ভাল হ'ব। আৰু উদাহৰণ আজি আমি দেখিবলৈ পাইছোঁ মৰমী ৰয়। আগত যেনেকৈ মৰমী ৰয়ক কোনেও চিনি নাপাইছিলে, আজিৰ দিনত অকল পাটগাঁও বুলি নহয়, গোটেই অসমৰ কাৰণে এটা গৌৰৱ আজি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তো মই এইখিনিয়ে আহ্বান